সেই পাহি ফুলতে নমস্কাৰ, মই বেবী গগৈ আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। দেখিছে এতিয়া মই দোকানত বহি আছোঁ। মই দোকানত আহি লগে লগে কাম নকৰোঁ, অলপ বহি লওঁ। যিহেতু মই ৰাতিপুৱাৰ পৰা সকলো কামেই মই কৰিব লাগে, ঘৰৰ কাম কৰি অলপ ভাগৰো লাগে। ভাগৰ লগা কাৰণে অলপ বহিহে কাম কৰোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকক মই সদায় কাম কৰিয়ে দেখাই থাকোঁ। ভাবিলোঁ সদায়নো কিমান কাম কৰি দেখাম, আজি কাম কৰি নেদেখাওঁ। যিহেতু মই এগৰাকী মহিলা হয়, মহিলা মানুহে বিয়ানাম খুবেই ভাল পায়। মই জীয়ৰীতে সেই গাঁৱত বিয়া খাওঁতে দুই এটা বিয়ানাম গাওঁ। তাকে ভাবিলোঁ আপোনালোককো আজি গাই শুনাওঁ। কেনেকুৱা লাগিলে গানটো শুনি, কেনেকুৱানো লাগিলে আপোনালোকে কমেণ্ট কৰি ক'বচোন। এতিয়ালৈকে যদি আপোনালোকে মোৰ পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। পেজতে মোৰ ইউটিউবৰ লিংকটো দিয়ে, ইউটিউবতো বেবী গগৈ বুলি আছে। মোৰ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম মোৰ বহুতেই প্ৰয়োজন। আপোনালোকে মৰম দিলে মোৰ বহুত ভাল লাগে, মোৰ ভিডিঅ' বনাবলৈ উৎসাহ পাম। মোৰ বিয়ানাম গোৱা বৰ বেছি অভ্যাসো নাই। আগতে জীয়ৰীতে গোৱা দুই এটা গাওঁ বাৰু। শুনকচোন কেনেকুৱানো লাগে। মই এতিয়া গাবলৈ লোৱা বিয়ানামটো তুলনি বিয়ানাম গাই শুনাম। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। বৰ বেছি অভ্যাস নাই, তথাপিও গাবলৈ চেষ্টা কৰিছোঁ। দেউতা পদূলি নাহৰ ফুল ফুলে, তাতেই পৰি ফেঁচাই উৰুলি দিয়ে। সেই ছাতি উৰুলি ভণ্টিয়ে শুনে, ভণ্টিয়ে শুনি ঐ মাকক সোধে, শুনকচোন মা ঐ ইমান ভাল লাগে, জীৱন পৰিৱৰ্তন হ'ব যেন লাগে। সপোন দেখিলোঁ যৌৱন কাল অহা, পুৱাতে দেখিলোঁ শান্তি বিয়া। শান্তি হৈ মা মই কেনেকৈ চলি, নতুন শান্তি ধৰ্ম কেনেকৈ পালি। শান্তি হৈ মাজনী শান্তৰ হবা, পুৰুষৰ মাজলৈ তুমি নাযাবা। পুৰুষে নুবুজে নাৰীৰ মূল, নাৰী যে পাহি ধুনীয়া ফুল। সেই পাহি ফুলতে ভোমোৰা পৰে, ফুলৰ মচুহি লৈ ভোমোৰা নাহে। বিয়ানামটো শুনি কেনেকুৱানো লাগিলে আপোনালোকে কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ মোৰ পেজটোৰ লগতে ফ'ল' কৰি দিব।
আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু দীঘল নকৰোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ই।